आङो सासे मेथाइ खनगिरिमोन। आंहा ब्रेस्ट केन्साराव गोग्लैनानै दङ। आङो दायो गुवाहाटी बि बरुवा केन्सार हस्पिटालाव ट्रिटमेन्ट लागासिनो दङ। आङो हाग्रामा सार बिथांनिसिम आङो रांनि आंखालनि थाखाय आखाइ खबजोबै आर'ज गाबनानै रां बिनायाव बिथाङा जे आंनो बेखिनि रांखौ अनसायहरदों, 3 लाख रांखौ अनसायहरदों, बिनि थाखाय आं बिथांनिसिम आखाइ खबजोबै खुलुमहरनाय थाबाय। आरो लोगोसे हाग्रामा सारा इउथ BPF पार्टीनि आफादगिरि नेहाथारि लोगोसे बायदि मावथिफोर बिथांमोना फैनानै आंनि न'सिम दिनै रांनि थफ्लाखौ होफैबाय। बिथांमोननिसिम आंनि गोसो गोरबोनिफ्राय जोबोद अननाय बावहरनाय थाबाय। बिथांमोना दे आंखौ बेखिनि नायफैदों। সমষ্টিৰ অন্তৰ্গত আমি হালংবাৰী গাঁৱলৈ আহিছোঁ। এগৰাকী মানে কেঞ্চাৰ পেচেণ্ট ডিপ্ল'মা दैमाৰী নামৰ বাইদেউ, তেখেতে বড়ো সমাজৰ এজন গায়কো হয়। বীৰনে গোসो जायो নামৰ এটা মানে গান আছিলে, এই গানটো বাইদেৱে গাইছিল। আৰু আজি অল ইণ্ডিয়া ৰেডিঅ'ৰ আৰ্টিষ্ট আছিলে বাইদেউগৰাকী। বাইদেউগৰাকী কেইদিনমান আগত ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' দিছিলে যে আৰ্থিক সাহায্য লাগে, হাগ্ৰামা ছাৰক তেওঁ মানে অনুৰোধ জনাইছিল। আৰু বৰ্তমান তেখেতে মানে ব্ৰেষ্ট কেঞ্চাৰত ভুগি আছে আৰু গুৱাহাটীৰ কেঞ্চাৰ হস্পিটেলত তেখেতে মানে ট্ৰিটমেণ্ট লৈ আছে। আৰু আজি আমি যুৱ BPFৰ এটা দল হাগ্ৰামা ছাৰে আজি বাইদেউগৰাকী ঘৰলৈ পঠিয়াই দিছে। আমি 3 লাখ টকা আৰ্থিক সাহায্য হাগ্ৰামা ছাৰৰ হৈ পেলাই বাইদেউলৈ আমি আজি গোটাই দিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বাইদেউ অতি সোনকালে তেখেতে সুস্থ হৈ উঠক আৰু তেখেতে মানে আকৌ মানে সুস্থ মানে সংসাৰ মানে যাতে আগৰ দৰে মানে চলিবৰ কাৰণে তেখেতে যাতে সক্ষম হয়, ভগৱানে এইখিনি আশীৰ্বাদ জনাওক বাইদেউগৰাকীলৈ। এইখিনি কথা মই জনাইছোঁ। আৰু তেখেতৰ মানে আৰ্থিকভাৱে যিহেতু দুৰ্বল আৰু যি পাৰোঁ পিছলৈ মানে সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুতি আছোঁ। আমি ইতিমধ্যে 2জন ছাত্ৰ, শুক্লাই চেৰপাঙৰ যিগৰাকী ছাত্ৰ মানে তেখেতে IIT মাদ্ৰাছত BTech ইঞ্জিনিয়াৰিং কৰি আছে, তেখেতলৈ 2 লাখ টকা আৰ্থিক সাহায্য দিছোঁ। আৰু ইয়াৰ পিছত এগৰাকী ডক্টৰ MBBS ছোৱালী জ্যোৎস্না বড়ো নামৰ, তেখেতৰ ঘৰলৈ গৈছিলোঁ অকণমান আগত, তেখেতলৈ 2 লাখ টকা। তেখেতে মানে কোকৰাঝাৰ বেচৰগাঁৱত থকা মেডিকেল মানে হস্পিটালত তেখেতে মানে MBBS কৰি আছে। এইগৰাকী ছোৱালীগৰাকীলৈ ঘৰলৈ গৈছিলোঁ আৰু 2 লাখ টকা আৰ্থিক সাহায্য দি আহিছোঁ ইতিমধ্যে। আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে সমগ্ৰ BTC অঞ্চলৰ আমাৰ যিবিলাক মানে দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল আছে, যিসকলে মানে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, IIT NIT আৰু লগতে MBBS বা বিভিন্ন উচ্চ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰি আছে, তেখেতসকলৰ আৰ্থিক যাতে কোনো ধৰণৰ বাধা হ'ব নোৱাৰে, তেওঁলোকৰ সপোন যাতে আধৰুৱা হৈ নাযায়, তাৰ বাবে হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে জীৱনত আগবাঢ়ি যাব পাৰে, তেখেতসকলৰ যি মানে সপোন এইটো যাতে বাস্তৱত ছাকচেছ হয়, তাৰ কাৰণে সমগ্ৰ BTCত আৰ্থিক সাহায্য দিয়া আপোনালোকে সকলোৱে দেখি আছে আৰু আগলৈ কৰি যাম। আৰু ইয়াৰ বাদেও হাগ্ৰামা মহিলাৰী ছাৰে শিক্ষাৰ ক্ষেত্ৰত আমাৰ BTCখন আগুৱাই লৈ যাবৰ কাৰণে UPSC APSCৰ কোচিং দিয়াৰো ব্যৱস্থা কৰা হ'ব বুলি আমাক জনাই দিছে।